Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ মই ভালে আছোঁ। তো গাইজ আজি আমি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো গাইজ আমাৰ ভিডিঅ'ৰ টপিকটো হ'ল গা ধোৱাৰ সুন্নত কেইটা আৰু কি কি। তো আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। আশা কৰিছোঁ সকলোৱে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট শ্বেয়াৰ কৰিব। তো বেছি কথা নাপাতি আমাৰ ভিডিঅ'ত যাওঁ। তো গাইজ ভিডিঅ'ৰ টপিকটো হ'ল গা ধোৱাৰ সুন্নত কেইটা আৰু কি কি। তো গাইজ গা ধোৱাৰ সুন্নত হ'ল 8টা। তো গাইজ 1 নম্বৰ হ'ল নিয়ত কৰা। তো গাইজ আমি প্ৰথমত নিয়ত কৰিব লাগিব যে আমি গা ধুম। তো গাইজ এইটো অট'মেটিক নিয়ত হৈ যায় যে মই বৰ্তমান গা ধুম। তো গাইজ 2 নম্বৰ হ'ল বিছমিল্লাহ পঢ়া। তো গাইজ 2 নম্বৰ বিছমিল্লাহিৰৰহমানিৰৰহিম পঢ়িব লাগিব। তো গাইজ 3 নম্বৰ হ'ল 2 হাতৰ কবজা পৰ্যন্ত ধুব লাগিব। তো গাইজ 3 নম্বৰ হ'ল নিজৰ প্ৰাইভেট পাৰ্ট ধুব লাগিব ভালদৰে পৰিষ্কাৰ কৰি। তো গাইজ যিসকলে প্ৰাইভেট পাৰ্ট বুজা নাই মানে পেচাব পায়খানা ৰাস্তা আমি ভালদৰে ধুব লাগিব। চ' গাইজ 5 নম্বৰ আমি উজু কৰিব লাগিব। চ' 6 নম্বৰ সম্পূৰ্ণ শৰীৰ ভালদৰে পৰিষ্কাৰ কৰি ধুব লাগিব। 7 নম্বৰ শৰীৰৰ যদি কিবা নাজাচত থাকে পেচাব পায়খানা গোবৰ বা লেতেৰা বস্তু এইখিনি গা ধোৱাৰ আগত ভালদৰে পৰিষ্কাৰ কৰিব লাগিব। আৰু 8 নম্বৰ হ'ল সম্পূৰ্ণ শৰীৰ ভালদৰে পূৰা পৰিষ্কাৰ কৰি ধুব লাগিব। তো গাইজ আজি এইখিনি টপিক আছিল আমাৰ। তো আশা কৰিছোঁ সকলোৱে বুজি পাইছে আৰু যিসকলে বুজি পোৱা নাই কোনো এটা টপিকটো কমেণ্ট কৰিব। তো গাইজ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰক। আশা কৰিছোঁ সকলোৱে শ্বেয়াৰ কৰি দিব আপোনাৰ নিজৰ ভাই ভণ্টিসকলৰ ওচৰত। তো আজিলৈ ইয়াতে থাকক। খুদা হাফিজ।